পিতৃ মাতৃ মানে শুদ্ধ নহয় আৰু পিতৃ মাতৃ মানে ভগৱানো নহয়। আপোনালোকে বহুতে এইষাৰ কথা মানি নল'ব পাৰে, কিয়নো মই কেইমাহৰ আগতে এটা ফেচবুকত এটা পোষ্ট লিখিছিলোঁ, এইটো আপোনালোকে দেখিছেই। এই পোষ্টটোত আচলতে বিতৰ্ক হৈছিলে বহুতখিনি, বহুতে বেয়াকৈ কমেণ্ট কৰিছিলে, বহুতে মোক বেয়াও পাইছিলে। আজি মই সেই বিষয়টোৰ ওপৰতে অলপ দীঘলীয়াকৈ দুআষাৰ কম বুলি ভাবিছোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কোনেও যাতে কমেণ্ট নকৰে। আমাক সৰুৰে পৰাই এটা কথাই শিকাই অহা হৈছে যে মা দেউতাতকৈ ওপৰত আৰু কোনো নাই। মা দেউতা স্বয়ং ভগৱান। গল্প, কিতাপ, উপন্যাস, নাটক, কবিতা এই সকলোবোৰতে পাকে প্ৰকাৰে সেই কথাষাৰকে বুজাবলৈ চেষ্টা কৰি অহা হৈছে। কিন্তু এই কথাষাৰি চাব গ'লে সঁচানে? তেওঁলোকৰ বাবে এই পৃথিৱীখন দেখিলোঁ বুলিয়েই এই কথাকেইটা সমৰ্থন কৰিবলৈ একমাত্ৰ যুক্তি হয় জানো? মা দেউতা মানে শুদ্ধ নহয় বা মা দেউতা মানে ভগৱান নহয় বুলি কোৱাৰ আগতে মই আৰু এটা কথা এড কৰিব বিচাৰিছোঁ, সেইটো হৈছে জন্ম দিলেই মা দেউতা হ'ব নোৱাৰে। মই কিয় কৈছোঁ জানেনে? এই যে জন্ম দিয়েই পেলাই থৈ আহে ডাষ্টবিনত, উটুৱাই দিয়ে নদীত, তেওঁলোককে কয় নেকি মাক দেউতাক? যি মানুহে জন্মৰ পাছতে নিজৰ সন্তানক এৰি আহিব পাৰে, পেলাই থৈ আহিব পাৰে, তেনেকুৱা মানুহ কেতিয়াও মাক দেউতাক হ'ব নোৱাৰে। সন্তান এটা পৃথিৱীলৈ অনাত মাক দেউতাকৰ উদ্দেশ্য থাকে। গতিকে সেই সন্তানটিক জন্ম দিয়াৰ পাছত ডাঙৰ দীঘল কৰি উপযুক্ত শিক্ষা প্ৰদান কৰি তেওঁলোকক জীৱনৰ সঠিক পথ দেখুৱাই দিয়াটো তেওঁলোকৰ দায়িত্ব হয়। আৰু যি মাক দেউতাকে সেই দায়িত্ব পালন কৰিব নোৱাৰে, তেন্তে তেওঁলোক কেতিয়াও মাক দেউতাক হ'ব নোৱাৰে। তেওঁলোকে মাত্ৰ জন্মহে দিছে, তেওঁলোকৰ স্বাৰ্থ থাকে। আৰু মা আৰু দেউতা এই শব্দ দুটাত কোনো স্বাৰ্থ নাথাকে। আৰু মই সেইকাৰণে কৈছোঁ যে জন্ম দিলেই মা দেউতা হ'ব নোৱাৰে। এতিয়া মই আহিছোঁ, পিতৃ মাতৃ মানে মা দেউতা মানে শুদ্ধ নহয়। আমি বহুতে এনেকুৱা কৰোঁ যে নিজৰ মা দেউতাই যদি কিবা এটা ভুল কৰে তেতিয়া আমি মনে মনে থাকোঁ, কিন্তু সেই একেটা ভুলকে যদি আনৰ মা দেউতাই কৰে তেতিয়া আমি তীব্ৰ প্ৰতিবাদ কৰোঁ। কিয়? তেওঁলোকতো মাক দেউতাক কাৰোবাৰ। আচলতে এই পৃথিৱীৰ প্ৰত্যেকেই একোজন মাক দেউতাক হয়, বা কাইলৈ পৰহিলৈ আমিও হ'ম। সকলোৱে যদি শুদ্ধ হ'ল হয়, ভাবকচোন এবাৰ কথাষাৰ। নিজৰ পিতৃ মাতৃ মানে শুদ্ধ কেতিয়াও নহয়। পিতৃ মাতৃ হ'ল বুলিয়ে যে প্ৰত্যেকটো কথা শুদ্ধ হ'ব, প্ৰত্যেকটো বিচাৰ বিবেচনা শুদ্ধ হ'ব, প্ৰত্যেকটো ডিচিশ্যন শুদ্ধ হ'ব, সেয়াটো কেতিয়াও নহয়। ভুল সকলোৰে হয়। এই পৃথিৱীত অযোগ্য সন্তানৰ লগতে অযোগ্য পিতৃ মাতৃও আছে। মহাত্মা গান্ধীয়ে হিউমেন এণ্ড ছ'চিয়েল ইনজাষ্টিছ কিতাপখনত কেনেদৰে এচাম অযোগ্য পিতৃ মাতৃয়ে সমাজখনত কুপ্ৰভাৱ পেলাইছিল, বা কেনেদৰে এচাম অযোগ্য পিতৃ মাতৃয়ে এখন লেতেৰা সমাজ উপহাৰ দি থৈ গৈছে, সেই কথা খুব ভালদৰে উপস্থাপন কৰিছে। বাকীখিনি আপোনালোকে নিজে বিবেচনা কৰি চাবচোন যে মই কিবা ভুল ক'লোঁ নেকি। এতিয়া শেষৰটো কথা হ'ল, পিতৃ মাতৃ মানেই ভগৱান নহয়, মা দেউতা মানেই ভগৱান নহয়। এই বাক্যশাৰীৰ ওপৰত প্ৰথমতে মই এষাৰ কথা কওঁ যে মানুহ কেতিয়াবা ভগৱান হ'ব পাৰে জানো? আপোনাৰ মা দেউতা হ'ল বুলিয়ে বা মোৰ মা দেউতা হ'ল বুলিয়ে তেওঁলোকৰো সেই আন মানুহৰ দৰেই লোভ, মোহ, স্বাৰ্থ বা পক্ষপাতিত্বমূলক আচৰণ নাই জানো? হয়, আমি ভগৱান হিচাপে নিজৰ মা দেউতাক ভাবিব লাগে, কিন্তু মই ইয়াতে এটা কথা কওঁ, নিজৰ মা দেউতাক ভগৱান বুলি পূজা কৰি, নিজৰ মা দেউতাক ভগৱান বুলি মানি যেতিয়া আপুনি আনৰ মা দেউতাক অমান্য কৰে, আনৰ মা দেউতাৰ বিষয়ে বেয়াকৈ কয়, আনৰ মা দেউতাৰ লগত কাজিয়া কৰে, তেতিয়া আপুনি নিজৰ মা দেউতাক ভগৱান তুল্য কৰাৰ কিবা অৰ্থ থাকিলে জানো? লগতে আৰু এটা কথা মনত পৰিছে, এই যে নিজৰ সন্তানক এৰি থৈ বেলেগৰ লগত পলাই যায়, আজিকালি তেনেকুৱা বহুত হৈছে। আৰু এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবোৰ অবিশ্বাস্য কিন্তু সত্য। নিজৰ জীয়ৰীকে কোনোবা পিতৃয়ে ধৰ্ষণ কৰিছে। ইয়াৰ ওপৰত কি ক'ব আপোনালোকে? মা দেউতা কি সঁচাকৈয়ে ভগৱান? অৱশ্যে মা দেউতাক আমি গুৰুৰ আসনত বহুৱাব পাৰোঁ, যাৰ পৰা শিক্ষা লৈ আমি জীৱন বাটত আগবাঢ়ি যাওঁ। মা দেউতাতকৈ ওপৰত আৰু কোনো নাই বা মা দেউতা স্বয়ং ভগৱান, এই কথাখিনিৰে সন্তানক ভয়, শ্ৰদ্ধা, ভক্তিৰে এখন শৃংখলবদ্ধ সমাজ গঠন কৰিবলৈ প্ৰয়াস কৰা হয়। হয়, আমি সন্তানক সেই শিক্ষা দিব লাগে, কিন্তু এনেকুৱাও নহয় যে আপুনি ডাঙৰ হোৱাৰ পাছত, আপুনি জনা হোৱাৰ পাছত মা দেউতাৰ ভুল দেখি আপুনি মাত নামাতিব। এনেকুৱাও কেতিয়াও হ'ব নালাগে। আমি আচলতে পৃথিৱীৰ প্ৰত্যেকজন মা দেউতাকেই সন্মান কৰিব লাগে, কিন্তু সেয়াটো কেতিয়াও সম্ভৱ নহয়। নহ'লেতো আজি পৃথিৱীত হিংসা, হত্যা, লুণ্ঠন এইবোৰ কেতিয়াও নহ'লেহেঁতেন। সেয়াটো কেতিয়াও সম্ভৱ নহয়। তথাপিও কথাষাৰি মই মাত্ৰ অৱগত কৰিছোঁহে। মা দেউতা মানে শুদ্ধ নহ'ব পাৰে, মা দেউতা মানে ভগৱান নহ'ব পাৰে, কিন্তু আমি মা দেউতাক মানিব লাগে। মা দেউতাৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা, ভক্তি
কেতিয়াও কম কৰিব নালাগে মা দেউতাৰ ভুল কিবা এটা হৈছে আপুনি শুধৰাই দিয়ক কিন্তু মা দেউতাক যে আপোনাক এতিয়া এৰি যাব সেয়া কেতিয়াও নহয় কিয়নো আপোনাক জন্ম দিয়াৰ পাছত আপোনাক তুলি তালি ডাঙৰ দীঘল কৰালৈকে মা দেউতাৰ কিমান যে ত্যাগ থাকে সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে যাৰ মা দেউতা নাই তেওঁ বৰ দুৰ্ভগীয়া হয় মা দেউতা নাথাকিলে পৃথিৱীখন দিনতেই যেন আন্ধাৰ হয় গতিকে মা দেউতাক সন্মান কৰিবলৈ শিকক কিন্তু ভুল হ'লে শুধৰাই দিবলৈ নাপাহৰিব অন্ধভক্তি নকৰিব মা দেউতাই কেতিয়াও ভুল নকৰে মোৰ মা দেউতা সদায় শুদ্ধ এইটো মনোভাৱহে আপোনালোকে কেতিয়াও ৰাখিব নালাগে যদি মা দেউতা সদায় শুদ্ধই হ'লহেঁতেন তেন্তে এগৰাকী বোৱাৰী যেতিয়া ঘৰখনলৈ আহে বহুতো শাহুৱে কিন্তু বহুত অত্যাচাৰ কৰে যদি বোৱাৰীগৰাকীক অত্যাচাৰ কৰাৰ পাছত তেওঁৰ ল'ৰাটোৱে যদি কয় যে মা শুদ্ধ মোৰ মা হয় মায়ে কৰিছে গতিকে মাৰ কেতিয়াও ভুল হ'ব নোৱাৰে তেতিয়া জানো শুদ্ধ হ'ব সেয়ে ক'লো কথাকেইষাৰ মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব